হৃদয় চক্ৰ। হৃদয় চক্ৰ শৰীৰৰ আগফাল পিছফাল দুয়োটা অংশতে অৱস্থিত। শৰীৰৰ আগৰ অংশত এই চক্ৰই হৃদযন্ত্ৰ, থাইমাছ গ্ৰন্থি আৰু ৰক্ত সঞ্চালন তন্ত্ৰক নিযুক্তি দিয়ে আৰু শক্তি প্ৰদান কৰে। মণিপুৰ চক্ৰৰ ওপৰত যেতিয়া কোনো ব্যক্তিৰ খং, মানসিক চাপ আৰু নেতিবাচক অনুভূতিৰ প্ৰভাৱ পৰে, তেতিয়া ই তেওঁলোকক হৃদয় চক্ৰলৈ স্থানান্তৰিত কৰে। হৃদয় চক্ৰটো প্ৰেম, মমতা, সহানুভূতি আৰু আনৰ লগত সংযোগৰ সৈতে জড়িত। যেতিয়া ই ভাৰসাম্যহীন হৈ পৰে, তেতিয়া ই নিসংগতা আৰু আনৰ পৰা বিচ্ছিন্নতা অনুভৱৰ সৃষ্টি কৰিব পাৰে। হৃদযন্ত্ৰৰ চক্ৰটো মণিপুৰ চক্ৰৰ সৈতে আভামণ্ডলৰ শক্তিশালী নলীৰে সংযুক্ত হৈ থাকে। পিছফালৰ হৃদয় চক্ৰটো শৰীৰৰ পিছফালৰ মাজভাগত অৱস্থিত আৰু ই বিশেষকৈ হাঁওফাঁওক নিয়ন্ত্ৰণ আৰু শক্তি প্ৰদান কৰে। এই চক্ৰটোত বিসংগতি হ'লে হাঁপানিৰ সৃষ্টি হ'ব পাৰে। টিবি আৰু হাঁওফাঁওৰ লগত জড়িত ৰোগ বাঢ়িবলৈ আৰম্ভ কৰে। হৃদয় চক্ৰত ৰেইকি দিওঁতে আপোনাৰ দুয়োখন হাতৰ তলুৱা বুকুৰ মাজত ৰাখিব লাগে। এই চক্ৰৰ ৰং সেউজীয়া আৰু বীজ মন্ত্ৰ য়াম। ধন্যবাদ।